Hello guys, welcome back to my YouTube channel and welcome back to the new episode and good morning. আৰু আজি জানে 19 ছেপ্টেম্বৰ মোৰ বাৰ্থডে সো আজি ব্লগটো কমপ্লিট বাৰ্থডে ওপৰতে হ'ব সো ৰাতিপুৱা মই এজাজ উঠি আহিছোঁ ৰাতি চবেই উইচ কৰিলে 12টালৈকে সাৰ পাই থাকোঁতে গ'ল তো উঠি আহিছোঁ উঠি কিনে এতিয়া মানে ব্লগটো ষ্টাৰ্ট কৰিব লৈছোঁ আৰু আজি জানেই বাৰ্থডে হিচাপত সো আজি কমপ্লিট ব্লগটো মানে বাৰ্থডে ওপৰত হ'ব আৰু এইফালে আছে ভাইটি আৰু মই আছোঁ মানে বামুণীত মামা ঘৰত তো মানে বাৰ্থডেটো ইয়াতে পতা হ'ব আৰু এটা কৰি এইবাৰ এটা স্কুল যাব ওলাইছে স্কুল যাম মই চ' স্কুলৰ পৰা আহি কৰি লওক বাকী আপোনালোকক দেখাম আৰু মই অলপ পিছতকৈ টাউন যাব লাগিব চ' টাউনত অলপ কাম আছে আৰু বস্তু পাতি অলপ আনিব লাগে কাৰণ মানে বেছি ডাঙৰ এৰেঞ্জমেণ্টো নহয় অলপ কৰিছোঁ আৰু যথেষ্ট হিচাপত তো মানুহখিনি আহিব গধূলি টাইমত তো সেয়াৰ কাৰণে অলপ বস্তু পাতি লৈ আহিবগৈ লাগে তো চালক মই গা চা ধুই কৰি লওঁ বাৰ্থডে হিচাপত তো তাৰপিছত আপোনালোকক লগ পাই আছোঁ চ' গাইছ এতিয়া পূৰা গা চা ধুই আহিলোঁ আৰু আজি বাৰ্থডে হিচাপত গা পা ধুই এতিয়া ওলাই আহিছোঁ আৰু এতিয়া আৰু এইফালে আছে তৰিক চ' এতিয়া তৰিক মোক এইফালে চ' তৰিক ইয়ে মই এতিয়া দুইটা মানে টাউন যাম কেইটামানত আহিব লাগিব এতিয়া অলপ গা চা ধুই পূৰা ফ্ৰেছ হৈ ওলাই লৈছোঁ আৰু আজি বাৰ্থডে যিহেতু অলপ ভাল লাগিছে কিবা এটা মনটো চ' এতিয়া দুইটা ওলাইছোঁ ঘৰৰ পৰা আৰু আজি গৰমটো পূৰা বহুত পৰিছে বাহিৰত পূৰা ৰ'দ গোটেইখন তো দুইটা যাওঁ আৰু এতিয়া ড্ৰাইভাৰ তো চলো চলতে হে ফাইনেলি বেক হোম আজি কমপ্লিট ড্ৰাইভাৰ তৰিক সি ড্ৰাইভিং কৰিছে গোটেই টাউনত কেনেকুৱা এক্সপিৰিয়েঞ্চ ধূলি খাইছোঁ বঢ়িয়া ধূলি খাইছে বোলে তো এটা লৈ যাওঁ ফ্ৰিজত থ'ব লাগিব মেইন কথা ফাইনেলি আহি পাই গ'লহি টাউনৰ পৰা আৰু অলপ ফ্ৰেছ হৈ লৈছোঁ আহি পেলাই আৰু বহুত ভাগৰ লাগিছে আজি টাউনত ইমান গৰম আৰু ইমান ধূলি বহুত অশান্তি লাগিছে এতিয়া আহি পেলাই পাইছোঁহি আৰু ভিতৰত এতিয়া ভাইটিহঁতে এৰেঞ্জমেণ্ট কৰি আছে চ' কমপ্লিট আপোনালোকক দেখাম আৰু ব্লগটোত কি হয় কি নহয় বাকী আজিৰ দিনটো ভাল লাগিল ত' গাইজ মেইন কথাটো হৈছে মানে আজি মানে ছাৰপ্ৰাইজটো দিব মোক ভাইটিয়ে তো সি সেইটো ৰুমত মোক যাব দিয়া নাই মানে যোনটো ৰুমত সি প্লেনিং কৰি আছে সেইটো ৰুমত মোক যাব দিয়া নাই চ' এতিয়া সি আহিব নিব এতিয়া কি হয় মানে অলপ এক্সাইটেড হৈ আছোঁ আৰু কি ছাৰপ্ৰাইজ বা আহিছে কেনেকুৱা ধৰণৰ ছাৰপ্ৰাইজ তো চাওঁ সি আহিব অলপ পিছতকৈ ইয়াতে অলপ ৱেইট কৰোঁ চ' গাইজ এতিয়া আৰমান আহি গ'ল আৰু এতিয়া ইয়াৰ ছাৰপ্ৰাইজটো চাবলৈ গৈ আছোঁ চাইডে দেই ক্লেপিংটো হ'ব লাগিব কোনফালে আছে মই একোৱে দেখা নাই গাইছ আৰু কমপ্লিট পাৰ্টি হৈ গ'ল আৰু যিখিনি এৰেঞ্জমেণ্ট আছিল সকলোবোৰ হৈ গ'ল এণ্ড চবেই খাই বৈ মানে ঘৰলৈ গ'ল আৰু এতিয়া বহুত ভাগৰ লাগিছে জাষ্ট তাৰপৰা আহিছোঁ আৰু গাইছ আজি মানে যিটো লেভেলৰ উইচবোৰ পাইছোঁ ন মই এক্সপেক্টেড কৰা নাছিলোঁ আনএক্সপেক্টেড গাইছ মানে ৰাতি যেতিয়া মই 12টা বাজিছে ন তেতিয়া মই হোৱাটছআপটো চাইছোঁ বা ইমান মেছেজেছ আনএক্সপেক্টেড আৰু ইনষ্টাগ্ৰাম ফেচবুকটো আছেই তাৰ কাৰণে সকলোকে পুনৰ এবাৰ ধন্যবাদ এণ্ড লাভ ইউ অল সদায় এনেকৈ ছাপোৰ্ট কৰিব মৰম কৰিব আৰু ফাইনেলি মই হৈ গ'লোঁ 18th 18 বছৰ মোৰ হৈ গ'ল আৰু এতিয়াৰ পৰা এক ষ্টেপ আগবাঢ়িলোঁ তাৰ কাৰণে বহুত ভাল লাগিছে আৰু সকলোৰে বাবে যে ইমান ধুনীয়া ধুনীয়া উইচ কৰিছে তাৰ কাৰণে পুনৰ এবাৰ থেংক ইউ গাইজ থেংক ইউ বাকী ঠিক আছে সকলোৱে ভ্লগটো চাই কেনেকুৱা পালে ক'ব আৰু এতিয়া বহুত ভাগৰ লাগিছে চ' মই বাই বাই দিছ ইজ দ্য টু ভ্লগাৰ চাইনিং অফ আশা কৰোঁ নতুন এটা ভ্লগত আপোনালোকক লগ পাম Till then, be safe and stay healthy. Bye bye.